গুড মৰ্নিং সকলোকে মোৰ চেনেলৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে গম পাইছে মই নামৰূপত আছোঁহি আৰু নামৰূপৰ আজি নেক্সট ডে ৰাতিপুৱা হৈছে, গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ইয়াতে অকণকৈ। আৰু এইফালে ভাইটিও আহিলে, যোৰহাটৰ পৰা বহি আছে। ঠাণ্ডা দিন যিহেতু সেইকাৰণে কাপোৰ একেবাৰে ডাঙত মেলি থৈছে গৰম হ'বৰ কাৰণে। চাহ খাই মেলি আজৰি হ'লোঁ বাৰু, কিন্তু বাহঁতৰ পুখুৰী শুকালে, মাছ চাছ ধৰি খাই মেলি আজৰি। এইটো কৰবী ফুল নে কি বুলি কয়, বৰ ধুনীয়াকৈ ফুলি আছে। আৰু কালি মেহেন্দি দেখিছে নহয়, 5 মিনিটো নথলোঁ নেকি, ধুই দিলোঁ, তথাপিতো লাগিলে বাৰু। এয়া আৰু এয়া কুঁহিয়াৰ ইমান শকত শকত হৈছে, গুৰিকেইটা দেখিছেনে, মস্ত মস্ত হৈছে। আৰু এইখন হৈছে বাহঁতৰ মিনি শাকনিখন, মই আহিলে দেখুৱাওঁ আৰু। ইয়াত বিন লগাইছে, কবি, তেনেকৈ। বান্দৰৰ পৰা নোৱাৰি আৰু ইয়াত খেতি কৰিবলৈ, যিহেতু পাহাৰখন ওচৰতে আছে যে। মানে এই গছ দেখিছেনে, গছৰ সিফালে পাহাৰে আৰু ওচৰতে আই নামঘৰ ভাগ আছে। অমিতা লাগিছে দেই, ডাঙৰ ডাঙৰকৈ। এইজোপা দেখিছে নহয়, একেবাৰে চাপৰতে লাগিছে, অমিতা ফুল ফুলিছে। এইজোপা মানে মোৰ সমানে অকণমান ওখ আৰু। সেইটো কুকুৰা গঁৰাল, ইয়াত কুকুৰা মেলাই নাই। আৰু এইজোপা দেখিছে জলকীয়া, কণ জলকীয়া ইমান ধুনীয়াকৈ পকি আছে নহয়, ৰঙা হৈছে, গোটেই গছজোপাই পকি আছে আৰু আজি চুলি কেয়াৰ ল'ম, সেইটো কাৰণে ফুল আনি থৈছোঁ, জবা ফুল কেইপামান, সেইটো মিক্সিটোত দিব লাগিব। মানে চুলি কেয়াৰ কৰা নহয় ন, এই বাইদেউ ঘৰলৈ আহিলে অকণমান ল'বলৈ মন যায় কেয়াৰটো, আনি থৈছোঁ। জবা ফুল এতিয়া মিক্সিত দি লওঁগৈ দেই। ফুলখিনি পিচি হৈ গ'ল, এতিয়া লগাম আৰু। কাপোৰ চেঞ্জ কৰি ল'লোঁ, যিহেতু চেকা লাগিলে গুচি নাযাব ন। এইটো বেলেগ পুৰণা এটা পিন্ধি ল'লোঁ। আৰু চাব দেই, এইয়া এনেকুৱা হৈছে ফুল। এতিয়া লগাই মেলি আধা ঘণ্টামান ৰাখিম আৰু। নিজে লগাই লওঁ আৰু কিমান পাৰোঁ। বাইদেউ কামত এইফালে বিজি, কাপোৰ ধুই আছে। তাৰপৰা ভাইটি আছে, ভাইটিয়ে ক'ত লগাব, এইবিলাক নলগাই, মই নিজে লগাই ল'ম দিয়া। বহি লৈছোঁ, অলপ ৰ'দ অলপ ছাঁ তেনেকৈ পৰিছে, বেছি ৰ'দতো থাকিব নোৱাৰি। সেইবিলাক কাপোৰ মেলি থৈছে, ভালেই হৈছে, ছাঁটো পৰিছে, এতিয়া লগাম আৰু। একদম পিছল হৈ গৈছে, একেবাৰে কি বুলি ক'ম, মাস্ক ক্ৰীম, কণ্ডিশ্যনাৰ তেনেকুৱা হৈ গৈছে আৰু। এইখিনি লগালে চুলিখিনি চিল্কি হ'ব বুলি ভাবিছোঁ আৰু। কৃষ্ণ দেই, একো নহ'লে হ'ল আৰু। আনে লগাই দিলে বেছি ভাল হয়, কিন্তু সকলোৱে সকলো কাম কৰি আছে ন, নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। গতিকে মই নিজে লগাবৰ কাৰণে চেষ্টা কৰিছোঁ, কিমান পাৰোঁ নাজানো আৰু এয়া লগাইছোঁ। আৰু যিমানখিনি মই জবা ফুল লৈছিলোঁ ন, মোৰ কাৰণে মানে অকণমান তাকৰ হ'ব নিচিনা লাগিছে, কিন্তু উপায় নাই, ছিঙিবৰ কাৰণে নোৱাৰিলোঁ। জবা ফুলজোপা মানে অলপ ওখ আছে, আৰু কেইবাজোপাৰ পৰা মিলাই মিলি ল'লোঁ। আৰু ঘৰত থাকিলে একেবাৰে চুলি কেয়াৰ কৰিবলৈ মন নাযায়, মানে সময় তথাপিতো মন নাযায়। কিন্তু বাইদেউ ঘৰলৈ আহিলে টাইমটো পাছ নহয় যে, কি কৰোঁ কি নকৰোঁ নিচিনা লাগে। সেইটো কাৰণে মানে এইবিলাকে কৰি থাকোঁ। আগতে যেতিয়া বিয়া হোৱা নাছিলোঁ, জীয়ৰী হৈ আছিলোঁ, তেতিয়াও এই বাইদেউ ঘৰলৈ আহিলে কি কৰোঁ কি নকৰোঁকৈ, চুলি কেয়াৰ কৰোঁ নে স্কিন কেয়াৰ কৰোঁ, তেনেকুৱা নিচিনা লাগে। তাৰপিছত ঘৰলৈ গ'লে বুলি ক'লে নাই, সেই এতিয়াও বিয়া হোৱাৰ পিছতো সেই একেই গতি। ইয়ালৈ আহিলে যে কিবা এটা কৰোঁ লাগে, সেইটো কাৰণে এয়া লগাইছোঁ। আৰু ৰিজাল্ট কেনেকুৱা হয় নাজানো, বহুত দিনেই হ'ল মই চুলি কেয়াৰ নকৰাই হ'লোঁ। বিয়া হোৱাৰ পৰাও তেনেকৈ কৰাই নাই, এবাৰ নে দুবাৰ লগাইছোঁ, প্ৰায় মানে নকৰোঁৱেই আৰু। বহুত এলাহ লাগে, চুলি হওক স্কিন হওক একোৱে নকৰোঁ। গতিকে এইখিনি লগাইছোঁ, আৰু লগাবৰ কাৰণে ইমান ভাল লাগিছে নহয়, একদম চিল্কি লাগিছে। কিন্তু মই এটা ভুল কৰি দিলোঁ, শ্বেম্পু কৰি চাফা হোৱাৰ পিছত লগাব লাগিছিলে নেকি, কণ্ডিশ্যনাৰ নিচিনা, তেনেকুৱা নিচিনা লাগিছে মানে। এতিয়া মানে মই এইখিনি কৰাৰ পিছতে শ্বেম্পু কৰি দিলোঁ ন, এই চিল্কিনেছটো মানে সেইটো মানে নাইকিয়া হৈ গ'ল, সেই তেনেকুৱা। আৰু নেক্সট টাইম লগালে মই তেনেকুৱাই কৰিম, শ্বেম্পু কৰি সকলোবিলাক চাফা কৰি ল'ম, তাৰপিছতে কণ্ডিশ্যনাৰ নিচিনা লগাম আৰু লগাই মেলি গা চা ধুই মেলি আজৰি হ'লোঁ আৰু। সেয়াই আৰু আজিৰ দিনটো